মই এতিয়া চেণ্ট্ৰেল মাৰ্কেটলৈ যাব ওলাইছোঁ, দিল্লী চেণ্ট্ৰেল মাৰ্কেট। মই থাকোঁ চেণ্ট্ৰেল মাৰ্কেটৰ একেবাৰে কাষতে, সেইকাৰণে দিল্লীলৈ আহিলে প্ৰায়ে মানে যিমান দিন থাকোঁ এদিন দুদিন এই গৈয়ে থকা হয়। এনেই ফুৰি ভাল লাগে, বজাৰখন চাই খুব ভাল লাগে। আৰু দিল্লীলৈ যিয়ে আহে সৰোজিনী মাৰ্কেট, চেণ্ট্ৰেল মাৰ্কেট এইকেইখন যদি নুঘূৰে তেতিয়াহ'লে দিল্লী যাত্ৰা আধৰুৱা হৈ থকা যেন লাগে। বোলো আজি অকণ চাওঁ। এতিয়া পিছে এটা কথা, দিল্লীত অলপ মানে যিটো মানে ভিৰ সেইটো অলপ কম দেখিছোঁ, হয়তো গৰমৰ কাৰণে, নহ'লে হয়তো যিটো মানে পানীৰ সমস্যা, বানপানী যিটো যে হৈ গ'ল কৃত্ৰিম বানপানীটো, তাৰপিছত কিন্তু এতিয়া চব্জি পাচলিৰ দাম খুব বাঢ়িছে। এতিয়া বোলো চাওঁগৈ চেণ্ট্ৰেল মাৰ্কেটৰ অৱস্থা কি হৈ আছে। খাওক। এয়া একদম মুখত সোমাই এনেকৈ খুব ধুনীয়া এখন জোতাৰ দোকান পায়। অৱশ্যে তাৰ আগতে কিছুমান অন্য ফুল চুল বহুত মানে শাৰী পাতি ৰাস্তা কিনাৰত থাকে, সেইখিনি মই নাই দেখুওৱা সময়ৰ প্ৰতি লক্ষ্য ৰাখি। এয়া দেখিছে জোতাবিলাক, ইমান ধুনীয়া ধুনীয়া জোতাবোৰ এনেকৈ বাহিৰত আনি থৈ দিয়ে। কিন্তু এটা কথা মই কৈ থওঁ দেই, দিল্লীত কিন্তু জোতা চেণ্ডেল ইমান সস্তাত নাপায়, যিটো আমি অসমৰ গুৱাহাটীত বা গোলাঘাটতে বহুত সস্তাত পাওঁ। 150 টকাত চেণ্ডেল এযোৰ পাওঁ, 200 টকাত চেণ্ডেল এযোৰ পাওঁ। ইয়াত কিন্তু তেনেকৈ 150 টকাত আপুনি চেণ্ডেল এযোৰ নাপায় ঘপককৈ, ভাল চেণ্ডেল এযোৰ। কিন্তু ভেৰাইটিজ আছে। আৰু দিল্লী চেণ্ডেল ডাইৰেক্ট মানে পোনপটীয়াকৈ দিল্লীত কিনি ল'ব পৰাটো সকলোৱে ফুৰিবলৈ অহা মানুহখিনিৰ কাৰণে সেইটো এটা চখ আৰু দিয়কচোন। দিল্লীত কিনিছোঁ এইবিলাক চব, এইবোৰ বেগবোৰ চব। মুঠতে ইয়াত সদায় ভিৰ পাব। আজিতো মই যথেষ্ট কম ভিৰ পাইছোঁ। সদায় আপুনি মানুহৰ ভিৰ দেখিবই। কোনোবাই বেগ কিনে, কোনোবাই জোতা কিনে, কোনোবাই কাপোৰ কানি কিনে। দেখিছে কিমান গৈ আছে, যোৱা গৈছে। এইবোৰ কিন্তু চব দিল্লীৰ স্থানীয় মানুহ নহয়। এইখন হ'ল চেণ্ট্ৰেল মাৰ্কেটৰ মাজতে অকণমান নেচাৰ ঠাইও থাকে। এয়া এইখিনিতে খোৱা বোৱাও কৰে মানুহে। বাল্টিত গিলাচ চাহ লৈও বিক্ৰী হয়, ইমান বিক্ৰী হয়, কাৰণ চালো চাহটো চবতে নাপায়তো। এয়া চব চাহ লৈ আছে। তাৰপিছত এয়া চব ছিনিয়ৰ চিটিজেন কেইজনে সেই বজাৰৰ মাজতে থকা পাৰ্কখনত বহি কথা পাতিছে। এইফালেও পাৰ্কৰ এটুকুৰা অংশ আছে, ইয়াত মানুহে খোজকাঢ়ে, বহে, মানে বজাৰ কৰাৰ মাজতে অকণমান ৰেষ্ট লয়। আৰু এই জেগাটুকুৰাত পানী দিয়ে। দেখিছে এয়া চব ইমান শীতল আৰু চাফা পানী ইয়াত খাবলৈ পায়, ফ্ৰীকৈ দিয়ে দেই। কিন্তু আজি বন্ধ হৈ গৈছে, মানে 8টামান বজালৈকে খোলা ৰাখে আৰু। এইখন হৈছে এখন চেণ্ট্ৰেল মাৰ্কেটৰ এখন প্ৰসিদ্ধ দোকান, য'ত মানে চব বস্তুৱে পায়। মেকআপৰ মানে কি পুৰুষৰ বস্তু, কি মহিলাৰ বস্তু, চব বস্তুৱে পায়। সেইডুংগি দেখিছে, মই 2টা বস্তু লৈছোঁ। ইয়াতেই লওঁ। আৰু তেওঁলোকে স্ক্ৰীণখন টেষ্ট কৰিহে আপোনাক যিকোনো এটা ক্ৰীম বা মেকআপৰ বস্তু দিয়ে। আজিকালি পিছে আমাৰ অসমৰ ফালেও তেনেকুৱা হৈছে দেই। ভাল ভাল দোকানবিলাকত এগৰাকী এক্সপাৰ্ট ৰাখে, যিয়ে আপোনাৰ স্কিনখন টেষ্ট কৰি দিয়ে। এয়া দেখিছে, আপোনালোকক অকণমান আইডিয়া এটা দিছোঁ। আচলতে চেণ্ট্ৰেল মাৰ্কেটৰে হওক বা দিল্লী যিকোনো বজাৰতে ভিতৰতকৈ বাহিৰত ভিৰটো বেছি হয়। বস্তুবোৰ দেখি থাকিছে চকুৱে। কিমান সুন্দৰ সুন্দৰ কুৰ্তি হওক, কিবাকিবি জমাই ৰাখিছে। মানে আপুনি বাহিৰৰ পৰাই চিলেক্ট কৰিব পাৰে, চাব পাৰে। মানুহবিলাকেতো দোকানীয়ে মাতি মাতি আপোনাক এইবোৰ চব পাৰি, বিভিন্ন ধৰণৰ কাপোৰত লগোৱা ধুনীয়া ধুনীয়া দেখিছে। দামবোৰ তুলনামূলকভাৱে ইয়াত মানে কম বেছিটোতকৈ মানে ভেৰাইটিজ বহুত পায়। কি ধুনীয়া চব, দেখিলে ল'ব মন যায় ন। আগুৱাই গৈ আছোঁ, মই আগুৱাই গৈ আছোঁ। এইখন দোকানৰ বস্তুবিলাক অলপ বেলেগ ধৰণৰ। চাওকচোন, দেখিছে এইবিলাক সজোৱা বস্তু, চব ঘৰ সজোৱা বস্তু। দাম অৱশ্যে বহুত সস্তা নহয়, ইয়াত কোনো বস্তুৱে সস্তা নহয়। তুলনামূলকভাৱে আপোনালোকক মই জনাই দিছোঁ, সৰোজিনী মাৰ্কেটত কিন্তু বহুত সস্তা ইয়াতকৈ। আপোনালোকে বিশেষ বজাৰ কৰিবলৈ হ'লে সৰোজিনী মাৰ্কেটত যাব।
অৱশ্যে ইয়াত কিছুমান নোপোৱা বস্তু তাত পায়, তাত কিছুমান নোপোৱা বস্তু ইয়াত পায়, এনেকুৱা হয়। এইখন একেবাৰে চেণ্ট্ৰেল মাৰ্কেটত সোমোৱাই আপোনালোকে যদি বাওঁফালে চিধা গুচি আহে তেতিয়া পাব। মই গোটেই চক্কৰ এটা মাৰিহে আহিছোঁ, জামু বিচাৰি ফুৰিছোঁ গোটেই বজাৰখনত। খুব মিঠা ইয়াৰ জামুবোৰ তাৰমানে, জামু বিচাৰি বিচাৰি এইটো চাইড পালোহি। বস্তুখিনি মই আপোনালোকক বাৰে বাৰে দেখুৱাইছোঁ যাতে আপোনালোকে ধৰিব পাৰে কি বস্তু আছে। ইমান ধুনীয়া চব। এয়া মই ওলাই আহিলোঁ, এয়া চকীখন চাইডত দেখিছে উপায় পেপাৰে জেলটো চেণ্ট্ৰেল মাৰ্কেট, একদম চেণ্ট্ৰেল মাৰ্কেটত গৈছোঁ। দেখি পাৰি আছে। এয়া মই অকণমান লৈ দিছোঁ মানে গাড়ীটো পাৰ হ'বৰ কাৰণে। এইখিনি মানে খোজকাঢ়ি পাৰ হোৱাটো খুবেই সমস্যা, সেইকাৰণে মই ৰৈ দিছোঁ আচলতে। এয়া কাষেদি মই খোজকাঢ়ি গৈ আছোঁ, অকণমান দূৰ পাৰিয়ে মুঠৰ কাষে পাম। কিমান ভিৰ চব, তথাপি এটা ছিষ্টেমত চলে। কিন্তু আমাৰ অসমৰ নিচিনাকৈ মানে অদ্ভুত যান জঁট নহয়, মানে সকলোৱে জানে এইটো যান জঁটৰ কাৰণে সকলো প্ৰিপেয়াৰ হৈ চালে। মই অৱশ্যে বাকী বজাৰখন আপোনালোকক দেখুৱাই থাকিলোঁ যদিও এই টিভিটো বাজি আছে সেইকাৰণে অকণ ডাঙৰ হৈছে দেই। মই বজাৰখন দেখুৱাই আহিলোঁ যদি আপোনালোকক জামু কিনাটো নেদেখিলোঁ। জামু ইমান মিঠা, দিল্লী জামু। মই জামু কিনিম বুলিয়ে আচলতে গৈছিলোঁ চেণ্ট্ৰেল মাৰ্কেটলৈ। বহুত বিচাৰি 1 কিলো জামু পালোঁ, 350 টকা দি আনিলোঁ। খুবেই মিঠা। আৰু পিছত মই আপোনালোকক বেলেগ বেলেগ এলেকাবিলাকো দেখুৱাই থাকিম, চাই থাকিব। শুভৰাত্ৰি, গুড নাইট। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো প্লিজ মোক ফ'ল' কৰিব। তেতিয়া মই আপোনালোকক বিভিন্ন ধৰণৰ এইবিলাক পষ্টবিলাক দি থাকিম। বাই।